যাবি ৰ পইচাটো বস্তু তোৰ চাহ 50 টকা ল এইটো বাদে পৰা পইচা মই উঠে নলওঁ পইচা ভয় বসি বাদ দি পৰা পইচা উঠে ল'ম চিষ্টেম আজি পাৰ্টি হ'ব নেকি ক'ত দুই বাৰত পাৰি কিনো আৰু আছে তই অলপ টাইম ৰহ বাৰু বুলি নাকি মই পইচাটো লৈ আহোঁ যোগাৰ কৰি দে মই অলপ এতিয়া টাইম তই যাবি যা চালা লেভেলত ক'লোও এতিয়া পইচাটো ক'ত পাম এই ফাদাৰৰ তাতে যাব লাগিল আৰু এই ফাদাৰ কি বাবা পইচা লাগছিলে অলপ পইচা কি কৰা এই মই লগৰ ছোৱালীৰ লগত অলপ মানে একে জেগাত ফুৰিব যাম মোক অলপ পইচা দি হয় নেকি তই কি কৰিবি মই কাম কৰি আছোঁ দেখা নাই অঁ এই কেইটা কাটিলি এইখিনি পইচা দি হ'ব নেকি মোৰ এইখিনি পইচা দি নহ'ব মোৰ এতিয়া 100 আছে 100 মোৰ লগতো 100 আছে না 100 দি নহ'ব নহয় 100 দি কি হ'ব মোৰ কিমান লাগে তেতিয়াহ'লে 200 টকা এটা দি 200 টকা তই অলপ সময় ইয়াতে বহ মই মালিকৰ লগত কথাখিনি পাতি মাত্ৰ পইচাটো আনি দি আছোঁ তোক হ'ব ঠিক আছে আৰু মনটো দে অঁ দাদা মোক 100 টকা এটা লাগিছিলে ৰ শুনছি না দাদা ৰহে অঁ কচোন কি কৈছিলি মোক 100 টকা এটা এডভান্সকৈ লাগিছিল 100 টকা লাগে তোক তোক চাইহে আছোঁ ডেইলি এই নমুনা তোৰ যা কাম কৰ তাতে কাম শেষ কৰ আৰু পইচা লৈ যাবি সন্ধিয়া আহিয়ে ৰ'ব লাগে ইমান দেৰি হ'ল পাৰ্টি কেতিয়া কৰিম বস্তু আনিব লগা আছে কেতিয়াবা আহি পাইহি নমুনা নাছে পইচা এনে অহা বস্তু দাদা দাদা কি পইচাটো দিয়ক কামখিনি শেষ হ'ল অঁ বোলো আপোনাক কোৱা নাই বাৰু অঁ আচ্ছা ইয়ে কাম চেছ হ'ল না পিছত কাম চেছ হ'ল দাদা পইচাটো দিয়ক ৰ মই চাই ভাল লাগিব এইফালে এইটো লো বাবা বাবা পইচাটো ল নালগে দিয়ক বাবা পইচাটো নালগে বাবা এইটো লো এইটো 100 টকা আছিল এই 100 টকাটো লো কৈছিলে তোক বোলে পইচা নালাগে পৰা পইচা এতিয়া কি বিচাৰি আছে পইচাটো উঠাই ল'লি যি তই পইচা আজ্জাটোহে জানে ভাই আজি মই গম পাইছোঁ পইচা আজ্জাটোৱে গম পায় পইচা 1 টকা পইচাৰ কিমান মূল্য আজি মই গম পাইছোঁ আৰু ভাই তোক ভাই কৈছিলোঁ মই ভাই পাৰ্টি চাৰ্টি কৰিব নোৱাৰোঁ এই পইচাটো মোক ভাই দেউতাই দিছিল এই পইচাটো মই দেউতাক ঘূৰাই দিব লাগিব মই ভাই বন্ধু আহিলোঁ ভাই চাল্লা এতিয়া গম পাইছা পইচাৰ মূল্য কেনেহেন বেটা বিৰাট লেভেল ফটাইছিল পৰা পইচাই ঘূৰাই নলয় আহি কেনেকৈ বিচাৰি আহিছা দে ভালেই লাগছে ভাল হ'ল দে